নগালেণ্ড অৰুণাচল প্ৰদেশত আমাৰ 16,144 হেক্টৰ মাটি অৰুণাচলে দখল কৰি আছে। অৰুণাচলে কিমান দখল কৰি আছে? 16,144 হেক্টৰ। নগালেণ্ডে দখল কৰি আছে 59,490 হেক্টৰ। মেঘালয়ে দখল কৰি আছে 3,441 হেক্টৰ। মিজোৰামে দখল কৰি আছে 3,675 হেক্টৰ। আপোনাৰ ডাবল ইঞ্জিন চৰকাৰ, আপুনি নেডাৰ আহ্বায়ক, আপুনি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ, আপোনাৰ ধলবল, ধনবল, বাহুবল, পুলিচ বল, বোমো আছে আপোনাৰ লগত। আপুনি এতিয়া বোম ফুটাব পৰা হ'ল, বোম ফুটাবলৈ নিৰ্দেশ দিব পৰা হ'ল। এতিয়া আমাৰ অসমৰ 82,751 হেক্টৰ মাটি যে চুবুৰীয়া ৰাজ্যই বেদখল কৰি আছে, আপুনি এই কথাটোত কেতিয়া মন দিব? বিজেপি চৰকাৰ দিল্লীত 10 বছৰ পাৰ হ'ল, অসমত 8 বছৰ পাৰ হ'ল। কাখন আনি দীপাঞ্জল দাস, দ্বিজেন্দ্ৰ পাঙ্গিঙক যে আপুনি হত্যা কৰাইছিলে পুলিচ লগাই, দীপাঞ্জল দাস খিলঞ্জীয়া হয়নে নহয়? দ্বিজেন্দ্ৰ পাঙ্গিং খিলঞ্জীয়া হয়নে নহয়? আৰু কাখন খিলঞ্জীয়াৰ সপক্ষে নে বিপক্ষে? গৰুখুটিত আপুনি যে খুব দাদাগিৰি কৰিছিলে যে মই নিৰ্দেশ দিছোঁ গৰুখুটিত উচ্ছেদ কৰিবৰ কাৰণে, গৰুখুটি মানুহখিনিক পুনৰ সংস্থাপন কোনে দিলে? আপুনি অসমৰ ৰাইজক জনাওক। আপুনিতো কৈছিলে, টিভিত আছে ফুটেজ, যে গৰুখুটিত মই নিৰ্দেশ দিছোঁ উৎপীড়ন অত্যাচাৰ চলাবৰ কাৰণে। যদি আপুনিয়ে নিৰ্দেশ দিছিলে, আপোনাৰ নিৰ্দেশত যদি উৎপীড়ন আৰু অত্যাচাৰ দমন চলিছিলে, তে গৰুখুটি মানুহখিনিক পুনৰ সংস্থাপন আপুনি কেনেকৈ দিলে? কিয় দিবলগীয়া হ'ল? আমি কংগ্ৰেছ সংবিধানৰ পক্ষত আছোঁ, আমি কংগ্ৰেছ খিলঞ্জীয়াৰ পক্ষত আছোঁ, আমি কংগ্ৰেছ অসম চুক্তিৰ পক্ষত আছোঁ। অসম চুক্তিত আমিও স্বাক্ষৰকাৰী, সদৌ অসম ছাত্ৰ সন্থাও স্বাক্ষৰকাৰী। আমি অসম চুক্তিক সন্মান জনাই আহিছোঁ, ভাৰতবৰ্ষৰ সংবিধানক সন্মান জনাই আহিছোঁ।